Subscribe my YouTube channel Arifia Education. এক নম্বৰ কুৱেশ্যনটা হ'ল মহাকাশীলৈ যোৱা প্ৰথমজন ভাৰতীয় মহাকাশচাৰী কোন আছিল? এনচাৰটা হ'ল ৰাকেশ শৰ্মা। ৰাকেশ শৰ্মা ভাৰতৰ প্ৰথমজন মহাকাশচাৰী আছিল। 2 নম্বৰ কুৱেশ্যনটা হ'ল নেপচুন গ্ৰন্থ মুঠ কিমানটা উপগ্ৰহ আছে? এনচাৰটা হ'ল 14টা উপগ্ৰহ আছে। নেপচুন গ্ৰন্থৰ মুঠ উপগ্ৰহ 14টা। তিন নম্বৰ কুৱেশ্যনটা হ'ল আকাশত হেলি ধূমকেতু কিমান বছৰৰ মূৰত দেখা পোৱা যায়? এনচাৰটা হ'ল 76 বছৰত। 76 বছৰত আকাশত হেলি ধূমকেতু দেখা পোৱা যায়। 4 নম্বৰ কুৱেশ্যনটা হ'ল চন্দ্ৰ পঠোৱা ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহৰ নাম কি? চন্দ্ৰত ওপৰত উঠোৱা কৃত্ৰিম গ্ৰন্থটাৰ নাম হ'ল এনচাৰটা হ'ল চন্দ্ৰযান-1। চন্দ্ৰযান-1 ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ হয়। পাঁচ নম্বৰ প্ৰশ্নটা হ'ল নেপচুন গ্ৰন্থত কিমানটা উপগ্ৰহ আছে? নেপচুন গ্ৰন্থত কিমানটা উপগ্ৰহ আছে? 14টা উপগ্ৰহ আছে। 14টা নেপচুন গ্ৰন্থত আছে। 6 নম্বৰ কুৱেশ্যনটা হ'ল সূৰ্যৰ পোহৰ পৃথিৱীত কৰিবলৈ মুঠ কিমান সময় লাগে? এনচাৰটা হ'ল 4 মিনিট 20 ছেকেণ্ড। 4 মিনিট 20 ছেকেণ্ড সূৰ্যৰ পোহৰ পৃথিৱীত সময় লাগে। 7 নম্বৰ কুৱেশ্যনটা হ'ল পৃথিৱীৰ 1 ডিগ্ৰী দ্ৰাঘিমাংশ ঘূৰিবলৈ মুঠ কিমান সময় লাগে? এনচাৰটা হ'ল 4 মিনিট। 4 মিনিট পৃথিৱীৰ 1 ডিগ্ৰী দ্ৰাঘিমাংশ ঘূৰিবলৈ সময় লাগে। 8 নম্বৰ কুৱেশ্যনটা হ'ল পৃথিৱীৰ আটাইতকৈ গভীৰতম বিন্দু কোনটা? এনচাৰটা হ'ল মেৰুখাত। পৃথিৱীৰ আটাইতকৈ গভীৰ বিন্দুতম। 9 নম্বৰ কুৱেশ্যনটা হ'ল সৌৰজগতৰ প্লুটো গ্ৰহ আৱিষ্কাৰ কেতিয়া হৈছিল? এনচাৰটা হ'ল 1930 চনত সৌৰজগতৰ প্লুটো গ্ৰহ আৱিষ্কাৰ হৈছিল। 10 নম্বৰ কুৱেশ্যনটা হ'ল সৌৰজগতৰ গ্ৰহসমূহৰ পৰিক্ৰমা দেশ কোনটি? এনচাৰটা হ'ল পশ্চিম পূবলৈ সৌৰজগতৰ গ্ৰহসমূহৰ পৰিক্ৰমা দেশ বুলি কোৱা হয়।